ডাৱৰীয়া হয় বৰশী কমপ্লিট হ'ব আৰু আমি আহিছোঁ ওচৰৰে গাঁও মোৰ ঘৰৰ ওচৰৰ গাঁওখনলৈ এনেই এপাক আহিছোঁ আৰু গাঁওখনো দেখাম আপোনালোকক কেনেকুৱা এটা সৌন্দৰ্য আছে আমাৰ গাঁওখনত চাওক। এইখন এখন চেঁচা নদী আৰু চেঁচা নদীৰ মাছ খাবলৈ বহুত সোৱাদ। যিসকল মানুহে চেঁচা নদীৰ মাছ খাই পাইছে তেওঁলোকে জানে চেঁচা নদীৰ মাছৰ সোৱাদ। আৰু এইখন জাল এনেকুৱা ধৰণৰ জালেদি মাছ ধৰা হয়। নাও লাগি আছে পাৰত কিনাৰত আৰু এইটো এটা চেপা। সব ঘুরে আসতে বলি সবরে হিগুলি পেলাই ক্লিয়ার ব্লগ মানে হিগুলি পেলাই ক্লিয়ার অসম এজোপা বহুত দিনৰ গছ হয় এজোপা ছটিয়না গছ বহুত দিনৰ হয়। গছজোপা চাওক ওপৰলৈ চাওক আৰু তলতো চাওক বুজিলে আপোনালোকে চাওক। এইফালে গড়ধৰীয়া যাব পাৰি ন। মোৰ গাঁৱৰ পৰা অলপমান ওচৰত মানে কি মোৰ ওচৰৰে গাঁও হয় আৰু এখন আমি আহিয়ে থাকোঁ যায়ে থাকোঁ তালৈ এবাৰ আহিছোঁ আৰু তাৰ মাজত ৰাতিপুৱা আহি মই হাৰিয়া একবাৰটো খাই মোৰ ভাইটি হাৰিয়া মানে আপোন মানে লাও পানী বুজি পাইছে আৰু বানপানী হোৱাৰ কাৰণে আমাৰ এবাৰ খেতি ভাল নহ'ল। দুবাৰ আমাৰ লেজাকলাখৰ অঞ্চলত বানপানীয়ে খেতি মহতিয়াই গৈছে। আপোনালোকক দেখাই দিছোঁ চব এইবোৰ ধান আগতে ইমান ওখ ওখ হয় ধুনীয়াকৈ উঠে কিন্তু এইবাৰ এইবোৰ ধান আপোনাৰ আজিলৈকে মানে লাগিবলৈ হোৱা নাই কঠীয়া হৈ আছে লাগিব কিন্তু ৰাইজে কম ধান পাব আগৰ দৰে ধান নাপায়। বানপানী সমস্যাটো আমাৰ এবাৰ দূৰ কৰিলে চৰকাৰে বহুত ভাল হয়।
ঠিকে আছে দিয়া পাৰিবা আগলৈ আৰু পাৰিবা তুমি মাছ আহিছে নি চাই লোৱা ইয়াত চাবা দেই মাছ আহিব পাৰে কাৰোবাৰ যদি চকুত পৰিছে চাবা আৰু লাহে লাহে গৈ আছো আৰু দেই বেয়া চেয়া নাপাবা আমাৰ গাঁওখন গাঁও চেচানৰ গাঁও চব লগ খাই আছে আমাৰ বাবু দাদা আকৌ কিবা লাগিলে নি চাদত আকৌ ধুইছে দেখিছো ছাগলী এজনীয়ে তাক চাই আছে শিলিখা ঢেৰ শিলিখা পঢ়ি আছে